এখন একেবাৰে দেখিলেই লোভৰ পানী পৰা মাছৰ জোল অসমীয়াৰ। ঠাণ্ডা দিনত কি হ'ব পাৰে বাৰু তেনেকুৱা মাছৰ জোল বহুত আছে নহয়নে? এখন তাৰে ভিতৰত হ'ল ফুলকবিৰ সৈতে বিলাহী দি ৰন্ধা মাছৰ জোল। একেবাৰে সাধাৰণ যেন লগা মাছৰ জোলখন কিন্তু সোৱাদত একেবাৰে অতুলনীয়। দৈনন্দিন জীৱনত প্ৰায়ে অসমীয়া মানুহৰ ঘৰত বনোৱা এইখন আঞ্জা। হেল্ল' এভৰিৱান, আজি আপোনালোকক প্ৰথমতে ফুলকবিৰে আদৰ জনাইছোঁ। ফুলকবি এপাহকে দিলোঁ নে কি দিওঁ, এই লগ ফুল এপাহকে দি দিছোঁ। অকণমান ধেমালি কৰিলোঁ দেই। পিছে আজি মোৰ ৰেচিপিটো হ'ল ফুলকবিৰ ওপৰত। আৰু ফুলকবিৰ বিষয়ে এক্সট্ৰাকৈ আৰু কোৱাৰ দৰকাৰেই নাই। এতিয়া ঠাণ্ডা দিনৰ একেবাৰে মহাৰাজাৰ ৰেচিপি আৰু মাছৰ জোল, অসমীয়াৰ বিখ্যাত মাছৰ জোল নহয়নে? আছামিজ ফেমাছ ফিছ কাৰী। আৰু এতিয়া ফুলকবি আনি ল'লোঁ বজাৰৰ পৰা, যিহেতু আনিছোঁ সেইকাৰণে অকণমান এক্সট্ৰাকৈ যত্ন কৰি পিনি বনাব লাগিব। ঘৰৰ ফুলকবি হ'লে বাৰু সেই সন্দেহটো নাথাকে। আৰু এতিয়া ফুলকবি কাটি ল'লোঁ, অলপ ডাঙৰ চাইজতে কাটি লৈছোঁ। লৈ গোটেইখিনি কাটি লোৱাৰ পিছত এইখিনি বইল কৰি পানীটো পেলাই ল'ম। আজিকালি বিভিন্ন ধৰণৰ সাৰ দি খেতিবোৰ কৰে আৰু শৰীৰৰ কাৰণে যিহেতু বেয়া, যিমান পাৰি আৰু সেইখিনি আমি আঁতৰাবলৈ চেষ্টা কৰিব লাগে নহয়নে? গোটেইখিনিতো আৰু গুচি নাযায়েই, তথাপিও আৰু এতিয়া এইখিনি কাটি লৈ প্ৰেছাৰতে এনেকৈ পানী এড কৰি লৈ অকণমান নিমখ দি লৈ এটা চিটি আৰু প্ৰথমতে দি দিম, বা অপেনলি আপোনালোকে বইলো কৰিব পাৰে। আৰু এইটো কৰিলে দুটা কাম হৈ যায়, সোনকালেও হৈ যায়। আৰু সদায়ে প্ৰত্যেকৰ ঘৰতে জানো স্পেচিয়েল হয়? পিছে মই নাভাবোঁ আকৌ দেই এয়া স্পেচিয়েল নহয় বুলি। আমাৰ মাছৰ জোল বনোৱা পদ্ধতিটো অসমীয়াৰ আটাইতকৈ স্পেচিয়েল বুলিয়ে ভাবোঁ, যিহৰ লগতে বনোৱা নহওক লাগে। খুব ইউনিক, মা মছলা নিদিয়াকৈ কিন্তু জিভাত সোৱাদ লগাকৈ নহয়নে? ৰৌ মাছ লৈ লৈছিলোঁ। এতিয়া মাছকেইডোখৰ প্ৰথমতে নিমখ হালধি অকণ সানি লওঁ আৰু ফুলকবি সিফালে বইল হৈ থাকক। আৰু খুব সহজতে বনাব পাৰি, সেইকাৰণে বইল কৰি ল'লে সিজাই থকাৰ দৰকাৰ নাই আৰু বহুত দেৰিলৈকে। এতিয়া এইখিনি চালনী এখনত টুকি ল'লোঁ। পানীটো পেলাই দিলে একদম ভাল আৰু, কাৰণ আমি দেখা নাই যিহেতু কেনেকৈ ফুলকবি খেতিখিনি কৰিছে। এতিয়া এখন কেৰাহী গেছত পাতি লৈছোঁ। প্ৰথমতে মাছকেইডোখৰকে ভাজি লওঁ। মই আপোনালোকক মনতহে পেলাই দিলোঁ দেই, মোৰ ভিউৱাৰ্ছসকললৈ, কাৰণ ঠাণ্ডা দিন আৰম্ভ হৈছে। অৱশ্যে আজিকালি এনেকুৱা হয় যিকোনো ছিজনতে পাচলি ওলায়েই থাকে। ঠাণ্ডাৰ দিনৰ পাচলি বুলি এক্সট্ৰা নোহোৱাই হ'ল, আমুৱাই যায়গৈ নহয়নে খাই। কিন্তু ঠাণ্ডাৰ দিনত খোৱাৰ সোৱাদটো অকণমান বেলেগ হৈ যায়। এতিয়াৰ সোৱাদটো অকণমান বেলেগ হ'ব শাক পাচলিবিলাকৰ, যিহেতু ছিজন। আৰু মাছকেইডোখৰ অকণমান আধা ভজা কৰি লওঁ। তাৰপিছত এতিয়া ইয়াতে বিলাহী এড কৰি দিম। বিলাহীটো আৰু চাব নোৱাৰিয়ে, যিহেতু বিলাহী পকাই মেলিয়ে আনে, কেঁচা বিলাহীও যদি পকাই আনেতো আমি নাজানো নহয়নে? কিন্তু উপায় নাই আৰু, সোৱাদৰ কাৰণেতো খাবই লাগিব। আৰু এতিয়া মাছকেইডোখৰ কাঢ়ি লওঁ। আপোনালোকৰ হয়নে বাৰু এনেকৈ কেৰাহীত মাছ দিওঁতে অকণমান লৰাওঁতে কেতিয়াবা অলপ লাগি ধৰে নহয়নে? সদায় নালাগে, কেতিয়াবা অকণমান লাগি ধৰে। কিন্তু কিয় হয় জানেনে? কেতিয়াবা অকণমান আমি সময়ৰ অভাৱৰ খাতিৰত বহুত বেছিকৈ লগাতকৈ দি দিওঁ, তেতিয়াও অকণমান ভাগি যোৱা নিচিনা হয়। পিছে পেটলৈহে যাব, হয়নে নহয় বাৰু? ফুলেই হ'ল আৰু এয়া হৈ গ'ল মোৰ মাছ ভজা। আৰু এইখিনিতে আপোনালোকক ধন্যবাদ নজনালে মোৰ ভিডিঅ' আধৰুৱা হৈ ৰ'ব। আপোনালোকৰ সহায় সমৰ্থন মই সম্পূৰ্ণই লাভ কৰিছোঁ, তাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ। আৰু ইমান ধুনীয়াকৈ কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু এতিয়া মাছকেইডোখৰ কঢ়াৰ পিছত 5 ফোৰণ চামুচ দিলোঁ, কেঁচা জলকীয়া 2টা ফুটিবলৈ দিছোঁ।
আৰু পিঁয়াজ এনেকৈ দি লৈ অকণমান সময় ভাজিছোঁ। দৈনন্দিন জীৱনত আমাৰ সদায় স্পেচিয়েল কিবা আইটেম বনাম বা শিকিবলগীয়া কিবা তেনেকৈ একো নহয়নে? মই ঘৰত যি খাওঁ প্ৰতিটো ভিডিঅ'ত আপোনালোকক প্ৰায়ে ক'বলৈ চেষ্টা কৰোঁ, যি খাওঁ তাকেই লৈ আহোঁ। কেতিয়াবা যদি অলপ বেছি স্পেচিয়েল হয়, কেতিয়াবা আলু পিটিকাৰেও খাওঁ। সেয়াই মোৰ মানে দিনলিপিৰ নিচিনা হয় খোৱাৰ। এতিয়া আলু দি দিলোঁ দেখিলে, আলুকেইডোখৰ আধা ভজা হোৱাৰ পিছতে মই ইয়াতে বিলাহী দি দিছোঁ, হালধি আৰু নিমখ। আলুকেইডোখৰ দি দিছোঁ, এইটো অপশ্যনেল। যিসকলে আলু একেবাৰেই নাখায়, বহুতেই নাখায়, তেখেতসকলে এভইড কৰিব। আৰু এতিয়া অলপ এনেকৈ ভাজি থাকোঁতেই আদা নহৰু পেষ্ট অকণমানো দি দিছোঁ। এতিয়া লাহে লাহে অকণমান সময় বিলাহী আৰু মছলা গলি যোৱালৈকে ঢাকি অকণমান সময় ভাজিম। এয়া মছলাৰ পৰা তেল এৰি দিলে দেখিছেনে? প্ৰায় কুক হৈ গৈছে। ইয়াতে এতিয়া বইল কৰা কবি দি দিম, ফুলকবি। একেবাৰে মানে প্ৰথমতে দিব নালাগে, কাৰণ বইল কৰা আছে, একেবাৰে ভাগি নাইকিয়া হৈ যাব। এতিয়াও ভাগিব, কোমল হৈয়ে আছে যিহেতু। কেঁচাকৈ মানে বইল নকৰাকৈ দিলে কথা নাথাকে, কিন্তু সেইটো আৰু ৰিস্ক ল'ব নোৱাৰি, নহয়নে? এনেকৈ অকণমান সময় এনেকৈ ভাজি ভাজি এতিয়া ইয়াতে প্ৰয়োজন মতে পানী এড কৰি দিম। এয়া চাওক, পানী এড কৰি দিলোঁ। দিয়াৰ পিছতে আৰু অকণমান উতলিবলৈ দি মাছকেইডোখৰ দি দিম। আজি পিছে মোৰ খাদ্য মানে তালিকাত এয়া আছিলে। সাধাৰণ যেন লগা অসমীয়াৰ অসাধাৰণ এখন মাছৰ জোল। অসমৰ বাহিৰত অসমীয়া মাছৰ জোলখন কিন্তু বহুত বিখ্যাত। আছামিজ ফিছ কাৰী বুলি ক'লে বহুতেই সেই আমাৰ ফুলকবি, জাতিলাও, আলু বিলাহী টেঙা দিয়া মাছৰ জোলখনকেই বুজি পায়, নহয়নে? আৰু এতিয়া মাছকেইডোখৰ দিয়াৰ পিছতে অকণমান ঢাকি দিলোঁ। এতিয়া গৰম মছলা অকণ শেষত দি দিছোঁ, আৰু ছিজনৰ কেঁচা ধনিয়া পাত কেইডাল নিদিলে আৰু হ'বনে বাৰু, নহয়নে? সেয়া দি দিলোঁ, একেবাৰে থুপথুপীয়াকৈ আঞ্জা এখন হৈ গ'ল। গৰম গৰম ভাতৰ সৈতে এতিয়া খোৱাৰ কথা। আশা কৰোঁ চিম্পুল যদিও ৰেচিপিটো আপোনালোকৰ ভাল লাগিব, আৰু ভাল লাগিলে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ মতামত পালে মোৰ খুবেই ভাল লাগে। বাৰু আজিলৈ আহোঁ নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।